হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক যদি অতি সোনকালে ইনষ্টাগ্ৰামত ফ'লোৱাৰ লাগে তেতিয়াহ'লে ভিডিঅ'টো পূৰা চাওক, স্কিপ নকৰিব। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই ৱেবছাইটটোৰ লিংক দিম, তাত প্ৰেছ কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত ওপৰত লিখা থাকিব গ্ৰীজ, তাত প্ৰেছ কৰিব। তাত প্ৰেছ কৰিলে আপোনালোকক লগ ইন কৰিব দেখাব। তাত কোনোবা এটা ফেক একাউণ্ট দি পেলাই লগ ইন কৰি ল'ব। ইয়াত ফেক একাউণ্ট দিব, ৰিয়েল একাউণ্ট নিদিব। ইয়াত মই লগ ইন কৰি লৈছোঁ। লগ ইন কৰাৰ পাছত আপোনালোকেও ইয়াত এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। তাত আপোনালোকে ওপৰত লিখা থাকিব ফ'লোৱাৰ্ছ লাগে, লাইক লাগে, ভিউ লাগে, আপোনালোকে যি লাগে ল'ব পাৰে। আমাক লাগে এতিয়া ফ'লোৱাৰ্ছত প্ৰেছ কৰি পেলাই কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। তাত আপোনালোকৰ যোনটো আইডিত ফ'লোৱাৰ্ছ লাগে সেইটো নাম লিখি পেলাই গ্ৰীণ বাটনত প্ৰেছ কৰি দিব। তাত প্ৰেছ কৰাৰ পাছত আপোনালোকৰ এনেকুৱা আহিব, 15টা ফ'লোৱাৰ্ছ দিব। তাত তলত লিখা থাকিব ষ্টাৰ্ট। তাত আপোনালোকে ষ্টাৰ্ট মাৰি দিলে আপোনালোকে ফ'লোৱাৰ্ছ পাই যাব। দেখিব পাইছে কিমান সোনকালে ফ'লোৱাৰ্ছ আহিছে। ইয়াত আপোনালোকে আকৌ 15 মিনিটৰ পাছত আকৌ ফ'লোৱাৰ্ছ ল'ব পাৰিব। ইয়াত 15টা কৰিব আপুনি দিনটোত 1K ফ'লোৱাৰ্ছো কৰি ল'ব পাৰে। এইটো আপোনালোকৰ মৰ্জি, যিমান আপোনালোকে ফ'লোৱাৰ্ছ লয়। আৰু এনেকুৱাই ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম। আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু কিবা সুধিব থাকিলে কমেণ্টত সুধি ল'ব পাৰিব।